কল্যাণদা এয়া দেউতা নমস্কাৰ নমস্কাৰ হেল্ল' এভৰিৱান, কি খবৰ? আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মা ঘৰৰ পৰা। আৰু এয়া দেখিছেনে সকলোবোৰ সাজি কাচি ৰেডি হৈ আছে। কিয় জানেনে? সকলোবোৰ যায় আজি ৰঘুপতি চাবলৈ। তেন্তে আজি কি হয়নো, কি কৰোঁ, ক'ত যাওঁ, আৰু তাকে ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। তেন্তে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দুজনেই গোটেইখিনিকে মই ৰঘুপতি চাবলৈ পঠিয়াইছোঁ। সিহঁতিটো ওলাই নাযায় ক'তো, সেইটো কাৰণে ভাবিলোঁ চবকে ৰঘুপতি চাবলৈ পঠিয়াওঁ। আৰু কিয়নো এইখন বহুত ভাল চিনেমা আহিছে আৰু মই ৰবিদাৰ বহুত ধুনীয়া এখন চিনেমা, সেইকাৰণে ভাবিলোঁ তেওঁলোকে অসমীয়া চিনেমাখন চাওক ইয়াতে, আৰু ক'তোতো ওলাই যাব নাপায়, সেইটো কাৰণে চাবলৈ পঠিয়ালোঁ। সেয়াই। আৰু মই অকণমানজনীক লৈ ঘৰতে আছোঁ। দাদা আহি যাব, দাদাই নাচায়, সি আগতে চালে এবাৰ। আৰু এইটো নিব নোৱাৰোঁ ন, অকণমানি হৈ আছে, 2 মাহ হৈছেহে। আৰু এইক লৈ চাবলৈ যাবলৈতো অসুবিধা হয়, আৰু থৈ যাবওতো নোৱাৰি, এইলৈকে চিন্তা লাগি থাকিব আৰু ক'তনো চিনেমাখনত মন বহিব। পাছত পাৰিলে চাম সুবিধা পালে মানে, আৰু এতিয়াতো নাচাওঁ, সেইটো কাৰণে মাহঁতকে পঠিয়াইছোঁ। কিয়নো মাহঁতক ক'তো ওলাই যাব নোৱাৰে, আৰু সিহঁতেও চালে মানে মোৰ বহুত ভাল লাগে, কিয়নো সিহঁতি ভিতৰতে থাকে। আগতে চাবলৈ গৈছিলে, তেতিয়াও বৰ ফূৰ্তি কৰিছিলে, আৰু মোৰ আব্বা থাকোঁতেও মায়ে প্ৰায়ে হলত গৈ চিনেমা চাইছিলে, সেইবিলাক কথা মোক কৈ থাকে। আৰু সেইকাৰণে মই ভাবিলোঁ তেওঁলোকে সেইকণকে ফূৰ্তি কৰকচোন, মনটোকে ভাল লাগিব ওলাই মেলি গ'লে মানে ন, সেইটো কাৰণে মই সিহঁতক পঠিয়াইছোঁ। আৰু সিহঁতি যে ফূৰ্তি পাব সেইটোতে ময়ো বহুত ফূৰ্তি পাওঁ, সেইটো কাৰণে তেওঁলোকক মই নিজেই নগৈ সিহঁতক পঠিয়াইছোঁ। আৰু এয়া মা পেহীহঁত হলৰ ভিতৰলৈ সোমাই গৈছে, আৰু দাদাই সিহঁতক বহিবলৈ ছিটকেইটা দেখাই দিছে। তেওঁলোকে চিনেমাখন চাই খুব ভাল পালে, আৰু আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা এনেকুৱা ধৰণৰ আৰু চিনেমা চাবলৈ পাম বুলি আশা থাকিল। মানুহজন নৰ্মেল নে? ৰ'বা, চিজাৰিয়ান যদি এতিয়াতো কেনেকৈ গম পাবা? আৰু এতিয়া মই অলপ দাদাৰ লগত ওলাই আহিছোঁ, আৰু লগতে মাহঁতক লৈ যাম বুলি। আৰু এতিয়া অকণমান ফুৰি আহোঁ। এই যদি নাইৰা সাৰ পাইছে আৰু দেই, অথনিৰ পৰা শুইয়ে থাকিলে। আৰু এতিয়া আহি বন্ধু এজনৰ দোকানত সোমাইছোঁ, আৰু এইজন মোৰ বন্ধু হয়। আমি একেলগে কোম্পানী কাম কৰিছিলোঁ। এতিয়া সি এই দোকানখন নতুনকৈ খুলিছে, আৰু মোৰ লাভেই হ'ল আহি পেলাই। নাইৰাৰ লগতে ময়ো গিফ্ট এটা পালোঁ। তাৰ পৰা এতিয়া ওলাই আহিলোঁ, আৰু ব'লকচোন মোৰ লগতে আপোনালোককো মই এডোখৰ ধুনীয়া প্লেচলৈ লৈ যাওঁ। আমি আছোঁ এতিয়া নাজিৰা কোৰ্টৰ সন্মুখত, আৰু এইটো এটা বৰ পুখুৰী নাজিৰা। আগতে আমি কলেজত থাকোঁতে এই পুখুৰীটোৰ ওচৰলৈ প্ৰায়ে আহোঁ, আৰু তেতিয়া ইমান ধুনীয়া কৰা নাছিলে। এতিয়া একদম বহিবলৈ চিট টিট দি, আৰু এইডোখৰত বহুত ধুনীয়া দিলে। আৰু সেইটো ছাইডেও আই লাভ নাজিৰা বুলি এটা চিনেৰী দিলে, সেইটো আপোনালোকক দেখাম। আৰু সেইকাৰণে অকণমান ভাবিলোঁ এইডোখৰ চাই যাওঁচোন। সেয়াই। আৰু মাহঁতে এতিয়া চিনেমা চাই আছে ৰঘুপতি শেষেই হ'বলৈ হ'ল, তেওঁলোকে ফোন কৰিছে, সেইটো কাৰণে তেওঁলোককো লৈ আনোগৈ। সেইকাৰণে ইয়াত বেছি দেৰি নকৰোঁ, যিহেতু নাইৰাক লৈ আহিছোঁ, তাইও একদম টোপনি, চাওকচোন শুই আছে। স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত আদাবৰীয়া সন্দিকৈ ফৈদৰ শিৱনাথ উৰ্ফে হেকেৰা বৰবৰুৱাই এই পুখুৰীটো খন্দুৱাইছিল। সেইকাৰণে এই পুখুৰীটোৰ নাম বৰবৰুৱা পুখুৰী ৰূপে জনাজাত। এই পুখুৰীটো খান্দোতে প্ৰায় 20 হাত দ আছিল, আৰু পুখুৰীটোৰ মাটিকালি আছিল 15 বিঘা 1 কঠা 8 লোচা। আহোম ৰাজত্বকালত খন্দা পুখুৰীৰ ভিতৰত এই পুখুৰীটো এটা অন্যতম। পুখুৰীৰ সৌন্দৰ্য উপভোগ কৰিবৰ কাৰণে এডাল ৰেলিং বনাই দিছে। এই ৰেলিংডাল আগতে নাছিলে, এতিয়া নতুনকৈ দিছে। আৰু এই পুখুৰীটোত বিভিন্ন ধৰণৰ মাছ আছে, মাছবিলাক চায়ো ভাল লাগে। আৰু এইখন হৈছে আমাৰ নাজিৰা কোৰ্টখন, আৰু নাজিৰা কোৰ্টখনৰ সন্মুখতে এইডাল চেল্ফি পইণ্ট, আৰু ইয়াত লিখা আছে যে আই লাভ নাজিৰা। আৰু এই চেল্ফি পইণ্টত ময়ো 2খনমান ফটো উঠিলোঁ, আৰু বেছি দেৰি নকৰিও ইয়াৰ পৰা ৰাওনা হ'লোঁ। য'ত জন্ম হৈছিলোঁ, য'ত সৰুৰ পৰা ডাঙৰ হ'লোঁ, অকণমানো চকু টিপ নমৰাকৈ ইফালৰ পৰা সিফালে চাই আহিলোঁ। আৰু আহি এইখন আমাৰ স্কুল পালোঁহি। স্কুলখনলৈ চাই ৰ'লোঁ, আৰু এই স্কুলখনতে আমাৰ শৈশৱ
জড়িত হৈ আছিল আৰু এইফালে গোটেইখন আমাৰ টাউনখন আহি এনেদৰে পাৰ হ'লোঁ। এইটো SBI বেংকটো আৰু SBI বেংকটোৰ সন্মুখত আছে এইখন গভৰ্ণমেণ্ট হস্পিটেল আৰু হস্পিটেলখনৰ কাষতে এইটো হৈছে নাট্য মন্দিৰ। আৰু এয়া চাওকচোন নাইৰা হাৰ পালে, তাই বহুত দেৰি শুই আছিলে, এতিয়া তাইও হাৰ পাই তলককৈ চাই আছে এইফালে। ওলাই আহিলোঁ যেতিয়া, এতিয়া মই বা ঘৰত অলপ সোমাই যাওঁ বুলি ক'লোঁ আৰু দাদায়ে মাহঁতক থ'বলৈ গ'ল আৰু নাইৰা আহি পেলাই ভিনদেউৰ লগত বৰ ধুনীয়াকৈ খেলি আছে আৰু এইজনী চাওকচোন ইমান অকণমানজনী মৰম লগা, ইমান কিউট নহয় তাইক। আৰু মই এতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পেলাই আকৌ গাঁওখন ফুৰিবলৈ ওলাই গ'লোঁ, কিয়নো ঘৰলৈ আহিলে মানে গাঁওখন নুফুৰাকৈ গ'লে মানে মনটো শান্তি লাগি নাথাকে। আৰু এতিয়া মই নাইৰাক শুৱাই থৈ আহিছোঁ আৰু ভাবিলোঁ পটাপট দুঘৰমানৰ ঘৰত খবৰ এটা লৈ আহোঁগৈ। এতিয়া মই গাঁও ফুৰি আহিলোঁ আৰু আহি পেলাই মই শিৱসাগৰ যাব ওলাইছোঁ পেহী ঘৰত, আৰু পেহী ঘৰত কাকা মোক নিবলৈ আহি আছে আৰু ইয়াতো আহি এটা ধুনীয়া ছাৰপ্ৰাইজ দিলে, নাইৰাক ৱেলকাম জনাই, আৰু এই ছাৰপ্ৰাইজটো বৰ ভাল লাগিল। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ, বহুত দীঘল নকৰোঁ, তেন্তে আহোঁ, আকৌ আহিম নেক্সট ভিডিঅ'ত। এতিয়ালৈ বাই বাই।